আছে কলীয়া লতা। ৰ'ব মই খাবলৈ নাই অনা আকৌ দেই। সকলোকে নমস্কাৰ জনাই লতা স্মিথ ব্লগলৈ সকলোকে স্বাগতম। মই আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভাল নহয়, মোৰ দেহা ভাল পোৱাই নাই। পানী লগা জ্বৰটো ভাল হ'ল, পানী লগাটো আছে এতিয়ালৈকে ভাল হোৱা নাই। আৰু আপোনালোকে থাম্বনেইলত দেখি গম পাইছেই কলীয়া লতাৰ গুণাগুণ আপোনালোকে জানেনে? কিমান বেছি ইয়াৰ গুণাগুণ আছে কলীয়া লতাৰ। আপোনালোকে নেভাবিব আকৌ যে তাই বহুত জানে বুলি আৰু আয়ুৰ্বেদিকৰ ডক্তৰ নেকি বুলি। নহয়, কাৰণ মই নিজে পাই থৈ দিছোঁ, মানে বহুত প্ৰমাণিক কলীয়া লতাটো। আৰু আমাৰ গাঁৱৰ মানুহবোৰে এই কলীয়া লতাৰ বিষয়ে জানিব, কাৰণ গাঁৱলীয়া মানুহে বিশেষকৈ এই কলীয়া লতাটো ব্যৱহাৰ কৰি থাকে। বিশেষকৈ আমাৰ যিবোৰ এতিয়া বাগানত পাত ছিঙা হয়, সেইসকলে এই কলীয়া লতাটো বেছিকৈ ব্যৱহাৰ কৰে। কিয় জানেনে? আমাৰ বাগানত পাত ছিঙিলে আঙুলি কাটে, আৰু আঙুলি কটা বুলিয়ে নহয়, য'তেই কটা চিঙা হওক, এই কলীয়া লতাটো আপোনাৰ পাত মোহাৰি ৰস উলিয়াই আমি যদি সেই কটা জেগাটোত লগাই দিওঁ, লগাই দিয়াৰ অকণমান দেৰি থৈ দিয়াৰ পাছতে প্ৰমাণটো পোৱা যায়। তেজ লগালগ ৰৈ যাব, আৰু যিডোখৰত মানে কাটিব সেইডোখৰত মানে মাংসটো মানে পূৰা চেপ খুৱাই মানে বস্তুটো শুকাই যোৱা লিখীয়া হৈ যায়। মানে ডক্তৰৰ দৰৱ মলমো মানে পাত্তা নাপায় মানে এই কলীয়া লতাৰ লগত। দেখিছেনে? মলম লগালগটো ভাল হৈ নাযায়। এয়া কলীয়া লতাই কিন্তু লগালগ কটা চিঙাত ভাল কৰি দিয়ে। তেজ লগালগ ৰৈ কৰি মানে মাংসটো চেপ খাই যায়। ছাল চটা মানে একদম মানে একোৱে যেন কাটিছেনে কি মানে গমেই পোৱা নাযায়, আৰু পিছদিনাখনে শুকাই যোৱা লিখিয়াই হৈ যায় কলীয়া লতাই। এই কলীয়া লতাই বহুত কটা ছিগাক মানে ভাল কৰে। আৰু এই দেখিছেনে? এই আগকেইটা আকৌ আপুনি কলীয়া লতা নে ভেদাইলতা পটককৈ ধৰিব নোৱাৰে আকৌ, কাৰণ বিশেষকৈ মোৰ লগতে হৈছিলে। ভেদাইলতা বুলি কলীয়া লতাকে আনি ঘৰত চাটনি খাবলৈ আনি থৈ দিছিলোঁ। পাছতহে গম পালোঁ যে এইটো হৈছে কলীয়া লতা। মই ধৰিব পৰা নাছিলোঁ, এতিয়াহে গম পাওঁ যে এয়া কলীয়া লতা বুলি। আৰু মই এইকাৰণেই কৈছোঁ প্ৰমাণিক বুলি, মই মানে পাই থৈছোঁ। বাগানত পাত ছিঙোতে বহুতবাৰ মানে তেনেকৈ কাটিলে কৰিলে অকল কলীয়া লতাই বিচাৰি আনো, চিধাই দৌৰি মানে আৰু কলীয়া লতাহে বিচাৰি ফুৰোঁ আৰু বেলেগ মানে বোলে মলম আছে হেৰি আছে নেকি বুলি বিচাৰি ঘৰত কৰি নাথাকোঁ আৰু চিধাই মানে কলীয়া লতাটো বিচাৰি কৰি আৰু কলীয়া লতা মোহাৰি কৰি আৰু আঙুলিত লগাইহে দিওঁ। অকণমান দেৰি থৈ দিয়া হয়, থৈ দিলে আৰু অকণমান পাছত আৰু তেজ ৰৈ কৰি আৰু মানে কাপোৰ চাপোৰ বান্ধিবলগীয়া নহয় আৰু এনেকৈয়ে পাত ছিঙি দিব পৰা যায়। কাৰণ মাংসটো পূৰা ছালৰ লগত পূৰা লাগি যায় বস্তুটো, সেইকাৰণে মানে কাপোৰ চাপোৰ তেনেকৈ আৰু আঙুলিত বান্ধিবলগীয়া নহয়। সেইকাৰণে কৈছোঁ বহুত প্ৰমাণিক। আমাৰ যিবোৰে এতিয়া জনাবোৰক বাৰু কোৱা নাই, নজনাসকলক কৈ আছোঁ আকৌ দেই। আপোনালোকে যদি কাটিলে কৰিলে এই কলীয়া লতাটোকে ব্যৱহাৰ কৰিব দেই। কলীয়া লতা বহুত ভাল। আপোনালোকে এবাৰ কাটিলে লগাই চাবচোন, তেতিয়া মোক কমেণ্ট কৰি জনাব হয়নে নহয় কথাটো, প্ৰমাণিক হয়নে নহয় আপোনালোকে মোক কমেণ্ট কৰি জনাব দেই। আপোনালোকৰ কাটিলে মানে চিধাই মলম নলগাব, এই কলীয়া লতাটো আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ, তেতিয়া গম পাব আপোনালোকে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ।